নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰাজ্যত সলনি হ'ব বিদ্যালয় পাঠদানৰ সময়। সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ মাধ্যমত, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ একেলগে চাব আৰু নিতৌ এনে ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অত্যাধিক গৰমৰ বাবে সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়। পুৱা 7:30 পৰা আৰম্ভ হ'ব পাঠদান। নগৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি। প্ৰাথমিক শ্ৰেণীৰ পাঠদান পুৱা 7:30 পৰা 12:15 বজালৈ চলিব পাঠদান। লগতে মধ্য ইংৰাজী পৰ্যায়ৰ শ্ৰেণীসমূহৰ পাঠদান পুৱা 7:30 পৰা 12:45 বজালৈ চলিব। উচ্চ মাধ্যমিকৰ পাঠদান 7:30 পৰা 15 বজালৈ চলিব পাঠদান। চৰকাৰী বেচৰকাৰী সকলো শিক্ষা অনুষ্ঠানতে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। নগাঁও জিলা উপায়ুক্তই এই সন্দৰ্ভত জাৰি কৰিছে এক বিশেষ জাননী। অত্যাধিক গৰমৰ বাবে নগৰৰ সকলো বিদ্যালয়সমূহৰ সময়সূচী সলনি কৰিলে প্ৰশাসনে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে এই নিৰ্দেশনাই বাহাল থাকিব জিলাখনত।